নমস্কাৰ বন্ধুসকল আসাম হুইল চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি কথা পাতিম ক্লাসিক ক্যাটাগৰী এখন নতুন বাইক ইম্পেৰিয়েলে 400 ৰ বিষয়ে ইম্পেৰিয়েলে 400 হয়তো কিছুমানে নামটো শুনিছে কিছুমানে হয়তো শুনা নাই এটো হৈছে বেনেলি কোম্পানীৰ এখন নতুন বাইক 400 ক্যাটাগৰীত আহে যোনখন এখন ক্লাসিক ৰেট্ৰো ষ্টাইল বাইক ক্লাসিক ৰেট্ৰো ষ্টাইলৰ বাইক বুলি ক'বলৈ গ'লে ইণ্ডিয়ান মাৰ্কেটত আজিৰ পৰা 10-12 বছৰ আগৰ পৰাই ৰয়েল এনফিল্ডে ৰাজ কৰি আছে বুলি ক'ব লাগিব তাৰ বাহিৰে কোনো ইয়াৰ কম্পিটিটৰ নাছিলে কিন্তু আজিৰ পৰা এক বছৰ আগৰ পৰা আপোনালোকে দেখা পাইছে ইয়াত নতুন নতুন বাইক আহিছে যেনেকৈ হক জাভা কোম্পানী উলিয়াইছে তিনিখন বাইকৰ ভিতৰত আছে জাভা 42 জাভা ক্লাসিক আৰু এখন নতুন পেৰাক বুলি এখন নতুনকৈ উলিয়াইছে আৰু উলিয়াইছে এখন বাইক বেনেলি কোম্পানীৰ এনে স্পোৰ্টছ বাইক দেখা যায় কিন্তু বেনেলি কোম্পানীয়ে নতুনকৈ লৈ আহিছে ইম্পেৰিয়ালে 400 বুলি এখন নতুন ক্লাসিক বাইক তো সেই ক্লাসিক বাইকখনৰ বিষয়ে আজি আমি অলপ কথা পাতিম কথা পতাৰ আৰম্ভণিতে আমি বাইকখনৰ লুকসটো অলপ চাই ল'ব বিচাৰিছো আহক এতিয়া চাই লওঁ গাড়ীখনৰ ফ্ৰণ্টত কি আছে ফ্ৰণ্টত আপোনালোকে দেখিবলৈ পাইছে ৰাউণ্ড শেপ হেডল্যাম্পত হেলোজেন লাইট ইউজ কৰা হৈছে লগতে থাকিব ওল্ড স্কুল অৰ্থাৎ পুৰণি ডিজাইনৰ ইন্ডিকেটৰ্ছ ইয়াত হোৱাইট গ্লাছ ইউজ কৰা হৈছে বাবে ইয়াৰ লুকসটো আৰু ভাল লগা হৈ পৰিছে আহক এতিয়া চাওঁ গাড়ীখনৰ ইনস্ট্ৰুমেন্ট ক্লাষ্টাৰটোৰ বিষয়ে ইনস্ট্ৰুমেন্ট ক্লাষ্টাৰত আপোনালোকে দেখিবলৈ পাব কম্বিনেশ্যন অফ ডিজিটেল এণ্ড এনালগ ভাগত আপোনালোকে দেখিবলৈ পাইছে আৰপিএম মিটাৰ আৰু স্পীডোমিটাৰ আৰু ডিজিটেলত দুটা স্ক্ৰীন আছে যোনটো টিএফটি স্ক্ৰীন ইউজ কৰিছে তাতে আপোনালোকে দেখিবলৈ পাইছে ফিউল গেজ আৰু গিয়াৰ শিফ্ট ইন্ডিকেটৰ আৰু লেফট সাইডে যোনটো আপোনালোকৰ স্ক্ৰীন আছে তাতে দেখিবলৈ পাইছে ডিজিটেল ক্লক অডোমিটাৰ ইয়াৰ পিছত আমি গাড়ীখনৰ ফুয়েল ট্যাঙ্কটো চাই লওঁ ফুয়েল ট্যাঙ্কটো বেসিক ডিজাইন দিছে 12 লিটাৰ কেপাসিটি দিছে সিটটো দুটা ভাগত দেখিবলৈ পাইছে আপোনালোকে দুটা ভাগত ভাগ কৰাৰ বাবে ইয়াক চলাবলৈ খুবেই কমফৰ্টেবল আৰু পিলিয়ন ৰাইডাৰৰ কাৰণে ই বহুত কমফৰ্টেবল আপোনালোকে যদি মন কৰে বাইকখনত গোটেইখিনি পাৰ্টস আপোনালোকে প্ৰিমিয়ামে দেখা পাব ইয়াত বেনেলিয়ে কোনো ধৰণৰ কম্প্ৰমাইজেশন নাই কৰা এতিয়া চাওঁ হক ইঞ্জিন স্পেচিফিকেশন ইঞ্জিনটো হৈছে আপোনাৰ 5 স্পীড সিঙ্গল সিলিন্ডাৰ উইথ এয়াৰ কুল টেকনলজি যাৰ ম্যাক্সিমাম পাৱাৰ হ'ল 21 PS at 5500 rpm আৰু ম্যাক্সিমাম টৰ্ক হ'ল 29 Nm at 4500 rpm এতিয়া আমি চাওঁ হক গাড়ীখনৰ সাসপেনশনৰ বিষয়ে ফ্ৰণ্টত আপোনালোকে পাব 41 mm টেলিস্কোপিক ফৰ্ক আৰু ৰেয়াৰত আপোনালোকে টুইন শক উইথ এডজাস্টেবল সাসপেনশন পাব যেটো আপোনালোকে গাড়ীখন চলাওঁতে অনুভৱ কৰিব গ্ৰাউণ্ড ক্লিয়াৰেন্স 165 mm সো বেয়া ৰাস্তাত চিন্তাৰ কোনো কাৰণ নাই বাইকখনৰ হুইল বেস হ'ল 1440 mm যেটো এনফিল্ড আৰু জাভা দুইখনতকৈ বেছি এতিয়া হক টায়াৰ সাইজৰ বিষয়ে টায়াৰ সাইজটো আপোনালোকে ফ্ৰণ্টত পাব 100/90 R19 আৰু ৰেয়াৰত পাব 130/80 R18 ব্ৰেকিং সিস্টেম ব্ৰেকিংত আপোনালোকে ফ্ৰণ্টত 300 mm সিঙ্গল ডিস্ক পাব আৰু ৰেয়াৰত 240 mm সিঙ্গল ডিস্ক পাব আৰু লগতে পাব ডুৱেল চেনেল ABS আহক গাড়ীখনৰ প্ৰাইস কিমান সেই বিষয়ে অলপ জানি লওঁ BS6 যোনটো নতুন লঞ্চ কৰিছে BS6ৰ দাম হ'ল এক শ্বৰুম প্ৰাইস 1,99,000 গুৱাহাটীৰ হিচাপত যদি আপোনালোকে ভিডিওটো চাই ভাল পালে তেনেহলে আমাৰ ভিডিওটো লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব আৰু লগতে এটা কমেন্টৰ জৰিয়তে আপোনালোকৰ মতামতসমূহ আমাক জনাব ধন্যবাদ